নমস্কাৰ সকলোকে। বৰ্তমান মই আছোঁ ৰুমত আৰু অলপ আগত মই আছিলোঁ মোৰ কামৰ জেগাত। আৰু কামৰ জেগাত থাকোঁতে মই কৰি আছিলোঁ মোৰ এছাইনমেণ্ট, কাৰণ মোৰ যোৱাকালি গম পাইছোঁ মোৰ দিছে এছাইনমেণ্ট, আৰু এছাইনমেণ্ট ছাবমিট কৰিব লাগে 30 তাৰিখে। 30 তাৰিখেতো এইটো আজি হ'ল 14 নেকি, আজি 14 তাৰিখ চাগে, 14 তাৰিখ, আৰু 30 তাৰিখে জমা দিব লাগে। মোৰ হাতত সময় বহুত কম আছে। চ' মই মানে বিচাৰিছিলোঁ যে কোনোবাই মোৰ এছাইনমেণ্টখিনি কৰি দিব নেকি, তাৰ বিনিময়ত পইচা দিম। বাট মানে এনেকুৱা মানুহ পটককৈ পোৱা নগ'ল, আৰু বৰ্তমান মই নিজে এখন এডুকেশ্যনখন মই কৰি আছোঁ। আৰু কৰি থাকোঁতে মোৰ মাইণ্ডলৈ এটা আইডিয়া আহিছে হা। মই যেনেকৈ এইটো প্ৰব্লেমত আছোঁ, তেনেকৈ মোৰ ফ্ৰেণ্ডছবোৰো তেনেকৈ সেই একেটা প্ৰব্লেমতে আছে। কাৰণ মোৰ লগত যিটো হৈছে, মোৰ লগৰ 10টাৰ ভিতৰত 4টা বা 5টাৰ একেই ছেইম কণ্ডিশ্যন হ'ব, প্ৰব্লেম হ'ব। অ'কে, চ' আমি ভাবিলোঁ যদি আমি এনেকৈ এছাইনমেণ্ট কৰাৰ মানুহ বা কোনোবা ধৰ এনেকুৱা ঘৰতে, আমাৰ অসমীয়া মানুহ যিখিনি মাইকী মানুহ ঘৰতে বহি থাকে, যিবিলাক অকণ মানে শিক্ষা আছে আৰু হেণ্ডৰাইটিং এইবিলাক ভাল, তেওঁলোকক যদি কৰিবলৈ দিওঁ, আৰু মাজত মই ধৰি দিছোঁ মই যদি আমাৰ ক্লাইণ্ট বিচাৰোঁ, আমাৰ লগৰে যাৰ এই সমস্যাটো আছে, সেই সমস্যাটো যে তহঁতৰ এইটো আছে আৰু এইটো ইমান টকা পৰিব, অ'কে, মই তহঁতৰ প্ৰব্লেম ছল্ভ কৰিম। আৰু মই প্ৰব্লেমটো লৈ আৰু সেই মানুহখিনিক দি দিলোঁ। মানে মাজত মোৰ এটা বিজনেছ ষ্টাৰ্ট কৰিলোঁ। এইটো মানে বহুত ধুনীয়া এটা বিজনেছ। আমি সকলোৱে চবেই মানে বেলেগে যিটো কৰিছে সেইটোকে আমি কৰিব বিচাৰোঁ, বাট তেনেকুৱা নহয়। যদি আমি এটা ভাল বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰোঁ, তেনেকৈ আমি প্ৰব্লেমবোৰ ছল্ভ কৰিব লাগিব। চবেই যিটো কৰে তাকে, কোনোবাই দোকান এখন খুলিছে তাকে দেখি আমি দোকান এখন খুলি সেইটো বিজনেছ আমাৰ ইমান প্ৰফিট নহয়। চ' এইটো বহুত ধুনীয়া আইডিয়া, আৰু মোৰ লগত এইটো হৈছে। মোৰ ষ্টুডেণ্ট কম বাৰু, মোৰ লগত প্ৰায় 20 বা 30 ষ্টুডেণ্ট আছে। বাট যোন BA পঢ়ি আছে, ৰেগুলাৰ যোনবিলাক আছে, তেওঁলোকৰ লগতো বহুত ফ্ৰেণ্ডছ আছে। মিনছ তেওঁলোকৰ ষ্টুডেণ্টেই কমেও 200-300 আছে, আৰু তেওঁলোকৰ হোৱাটছআপ গ্ৰুপ আছে। সেই গ্ৰুপত এনেকৈ যিটো প্ৰব্লেম আছে, যে এছাইনমেণ্টৰ প্ৰব্লেম, সেই প্ৰব্লেমটো তেওঁলোকৰ গ্ৰুপত শ্বেয়াৰ কৰক, আৰু তাৰে মাজত যাৰ এই প্ৰব্লেমটো আছে তেওঁলোকে প্ৰব্লেমটো ক'ব যে মোৰ আছে, আৰু কিমান টকা এনেকৈ বাজেট মিলাওক ধুনীয়াকৈ। যদি ধৰ এয়া মানুহক, গাঁৱৰ মহিলাখিনিক মানে যোনে এছাইনমেণ্টটো লিখিব, সিহঁতক যদি দিব লাগে 50 টকা, দেন ইহঁতৰ পৰা চাৰ্জ কৰক আপুনি 60 টকা বা 70 টকা পাৰ ছাবজেক্ট। চ' তাতে ধুনীয়াকৈ 50 টকা তাত দিলে, ইয়াতে আপোনাৰ আহি গ'ল, তাতে ধুনীয়াকৈ 20 ৰুপিজ পাৰ ছাবজেক্ট, 20 ৰুপিজ প্ৰফিট থাকিল। আৰু পেজৰ খৰচা অলপ আছে। পেজৰটো বেছি খৰচা নাই, এটা পেজত কিমান ল'ব, 10টা পেজত 5 টকামান ল'ব চাগে, বা ধৰিছোঁ 10টা পেজত 10 টকা। চ' এইটো মানে এটা বহুত ধুনীয়া বিজনেছ আইডিয়া। এইটো মানে বিজনেছৰ মেইন বস্তুটোৱে হ'ল প্ৰব্লেম এটা আইডেণ্টিফাই কৰা আৰু ছল্ভ কৰা। চ' এইটো তোমালোকৰ কাৰণে আগবঢ়ালোঁ। যোনবিলাক ষ্টুডেণ্ট আছা তেওঁলোকৰ কাৰণে এইটো এটা বেষ্ট বিজনেছ আইডিয়া। চ' ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰি দিবা। থেংক ইউ।